নমস্কাৰ আপোনালোক সকলোকে মোৰ এই অনলাইন ইণ্ডিয়া এনি টাইম নামৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টিৰ জৰিয়তে কেইজনমান মহান মানুহে কোৱা কেইটামান গুৰুত্বপূৰ্ণ কথা বা বাণীৰ বিষয়ে ক'ব ওলাইছোঁ, যিকেইটা কথাই বা বাণীয়ে আমাৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলায় আৰু জীৱনটো সুন্দৰকৈ গঢ়াত সহায় কৰে। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, আপুনি ভাল ক'বলৈ এৰি ভাল কিবা এটা কৰি দেখুৱাব যত্ন কৰক। ই আপোনাৰ জীৱন মহৎ কৰি তুলিব। হয়, সঁচাকৈ আমাৰ সমাজত ভাল উপদেশ দিয়া মানুহৰ আকাল নাই, কিন্তু ভাল কাম কৰি দেখুওৱা মানুহৰ সংখ্যা অতি বিৰল। গতিকে বেঞ্জামিন ফ্ৰেংকলিনৰ এই কথাষাৰ আমি সদায় আমাৰ জীৱনৰ কাৰণে মনত ৰখা উচিত। ৰবাৰ্ট এইচ স্কুলাৰে কৈছিল, মানুহৰ জীৱনত থকা সমস্যাবোৰ উন্নতিৰ বাধা নহয়, ই হ'ল আমাৰ জীৱনটো আগবঢ়াই লৈ যোৱাৰ প্ৰেৰণাহে মাথোন। হয়, আমি কেতিয়াও আমাৰ জীৱনত থকা সমস্যাবোৰৰ পৰা আঁতৰি আহিব নালাগে। তাৰ পৰিৱৰ্তে আমি সেইবোৰ সাহসেৰে সন্মুখীন হ'ব লাগে। ৰবাৰ্ট স্কুলাৰৰ এই এষাৰ কথা আমাৰ দৈনন্দিন জীৱনৰ কাৰণে সঁচাকৈয়ে বৰ প্ৰয়োজনীয়। নেলছন মেণ্ডেলাই কৈছিল, আমি কিবা এটা কাম আৰম্ভ নকৰালৈকে বহুত টান বুলি অনুভৱ হয়। গতিকে পলম নকৰি দৃঢ়ভাৱে কামটোত আগবাঢ়িব লাগে। হয়, কোনো এটা কাম কৰাৰ আগতেই যদি আমি কামটো টান হ'ব বুলি ধৰি লওঁ, তেতিয়াহ'লে ই কেতিয়াও কৰা নহ'ব। গতিকে ভালকৈ ভাবি চিন্তি টান বুলি নাভাবি কামটো কৰিব ল'লে ইয়াত সফলতা অৰ্জন কৰিব পাৰি। গতিকে নেলছন মেণ্ডেলাৰ এই এষাৰ কথা আমাৰ জীৱনৰ কাৰণে বৰ অমূল্য। আমি সদায় এই এষাৰ কথা মনত ৰখা উচিত। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আগলৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।